নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা আধ্যাত্মিক তথা মহত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। আজি আমি আপোনাৰ বাবে ভগৱান বিষ্ণুৰ কিছু বাৰ্তা আগবঢ়াব খুজিছো। আপোনাৰ বাবে এই বাৰ্তা আমি এনেই আগবঢ়াব খোজা নাই, স্বয়ং প্ৰভু নাৰায়ণে এই বাৰ্তা আপোনাৰ বাবে আগবঢ়াই দিছে। প্ৰভু শ্ৰীহৰিৰ এই বাৰ্তা সম্পূৰ্ণকৈ শুনাৰ পিছত আপোনাৰ জীৱনৰ দুখ, সমস্যা, চিন্তা আদি সকলো নাইকিয়া হৈ পৰিব। আপুনিও যদি নিজকে ভগৱান বিষ্ণুৰ ভক্ত বুলি ভাবে, আপুনিও যদি প্ৰভু নাৰায়ণৰ কৃপা লাভ কৰিব বিচাৰে, তেন্তে কমেণ্টত জয় শ্ৰী নাৰায়ণ বুলি লিখি প্ৰভু নাৰায়ণে আপোনাৰ বাবে কি বাৰ্তা আগবঢ়াই দিছে কথাখিনি ধ্যান দি শেষ পৰ্যন্ত শুনি যাওক। আমি নিশ্চিত যে ভগৱান বিষ্ণুৱে আপোনাৰ বাবে আগবঢ়োৱা এই বাৰ্তাসমূহ শুনাৰ পিছত আপুনি মনৰ মাজত সাংঘাতিক শান্তি অনুভৱ কৰিব। প্ৰিয় দৰ্শক, আপোনাৰ সন্মুখত যিখন ফটো বৰ্তমান দৃশ্যমান হৈছে, সেই ফটোখনত ভগৱান বিষ্ণুৰ চাৰি হাতৰ অস্ত্ৰক্ৰমে শংখ, চক্ৰ, গদা, পদ্মক আমি বাৰ্তাৰ বাহক হিচাপে ধৰি লৈছো। প্ৰথমখন হাতত আছে শংখ, দ্বিতীয়খন হাতত আছে চক্ৰ, তৃতীয়খন হাতত আছে গদা আৰু চতুৰ্থখন হাতত আছে পদ্ম বা পদুম ফুল। আপুনিও ভগৱান বিষ্ণুক স্মৰণ কৰি শ্ৰীহৰিৰ চাৰি হাতৰ ভিতৰত যিকোনো এখন হাতৰ এবিধ অস্ত্ৰ স্পৰ্শ কৰিব লাগিব। যিখন হাত স্পৰ্শ কৰি যি অস্ত্ৰ আপুনি বাছনি কৰিব, তাৰ ওপৰত ভিত্তি কৰি প্ৰভু নাৰায়ণে আপোনাক জীৱনটো সুন্দৰকৈ আগবঢ়াই নিবলৈ বাৰ্তা আগবঢ়াব। কিন্তু প্ৰথমে ভগৱান বিষ্ণুৰ চাৰি হাতৰ চাৰি অস্ত্ৰৰ অৰ্থ, মহত্ব আৰু তাৎপৰ্যৰ কথা আপুনি জানি লোৱাটো জৰুৰী। শংখ হৈছে ধ্বনি বা শব্দৰ প্ৰতীক। শংখই ওম শব্দক প্ৰতিনিধিত্ব কৰে। শংখ বজালে যি শব্দৰ উৎপন্ন হয়, সেয়াই হৈছে ওম। শংখই পৃথিৱীত বিষ্ণুৰ উপস্থিতি ঘোষণা কৰে। শ্ৰীহৰি যে সৰ্বত্ৰে বিৰাজমান, প্ৰতিটো জড়জীৱ বস্তুতেই যে ভগৱানৰ উপস্থিতি আছে, সেই কথা শংখৰ ধ্বনিয়ে উপলব্ধি কৰায়। শংখৰ ধ্বনিয়ে অপশক্তিৰ প্ৰভাৱ নষ্ট কৰি শুভ শক্তিৰ প্ৰভাৱ সঞ্চাৰ কৰে। শংখই জীৱাত্মাক পৰমাত্মাৰ সৈতে মিলিত হোৱা তথা অন্তৰ্মুখী হোৱাৰ প্ৰেৰণা দিয়ে। ইয়াৰ উপৰিও শংখ বজোৱা মানুহৰ হাওঁফাওঁৰ কাৰ্যক্ষমতা সঠিকভাৱে পৰিচালিত হয়। স্মৰণ শক্তি, শ্ৰৱণ শক্তি আৰু মুখৰ পেশী শক্তিৰ ক্ষমতা বৃদ্ধি হয়। চক্ৰ, ভগৱান বিষ্ণুৰ হাতত থকা চক্ৰ হৈছে দূৰদৰ্শিতা আৰু দৃঢ় সংকল্পৰ প্ৰতীক। সৰ্বমংগলৰ উদ্দেশ্যে দৃঢ় সংকল্প লৈ সঠিক পথত আগুৱাই যোৱা সকল সদায় সফল হয়। চক্ৰই জীৱন যাত্ৰাৰ গতিক বুজায়। পৃথিৱীত যেতিয়াই যিয়ে নঘটক লাগে, আমি জীৱন আগবঢ়াই নিবই লাগিব। ভগৱান বিষ্ণুৰ চক্ৰ যিদৰে অনন্ত কাললৈ চলি থাকিব, ঠিক সেইদৰেই আমি থাকিলেও বা নাথাকিলেও জীৱন চক্ৰ অনাদি অনন্তলৈ চলি থাকিব। গদা হৈছে ভগৱান বিষ্ণুৰ অসীম বল শক্তিৰ প্ৰতীক। কৰ্ম অনুসৰি ভগৱানে জীৱাত্মাক ফল দিয়ে আৰু দণ্ড বিহে। গদা হৈছে ভগৱান বিষ্ণুৰ ন্যায়ৰ প্ৰতীক। যি জীৱাত্মাই নিয়ম শৃংখলা মানি নচলিব, যি ধৰ্মৰ পথত নাথাকিব, তেওঁক শাস্তি দিবলৈ ভগৱানে গদা ধাৰণ কৰে। গদা দুষ্টসকলৰ ভয় আৰু ত্ৰাসৰ প্ৰতীক আৰু সাধু সন্তৰ বাবে ৰক্ষাৰ প্ৰতীক। পদ্ম হৈছে সত্যতা, একাগ্ৰতা আৰু অনাসক্তিৰ প্ৰতীক। বোকাৰ মাজত থাকিলেও যিদৰে পদুম ফুলে বোকাক স্পৰ্শ নকৰি সুন্দৰ আৰু পৰিষ্কাৰ হৈ থাকে, ঠিক সেইদৰেই মনুষ্যই সংসাৰৰ মায়াৰূপী বোকাৰ মাজত থাকিলেও সেই বোকাৰ পৰা নিজকে বচাই ৰাখিব লাগিব। অৰ্থাৎ সংসাৰত থাকিলেও সংসাৰৰ মায়াৰ বন্ধনৰ পৰা জীৱাত্মাই দূৰ হৈ চলিব লাগিব। পদ্মই জীৱক মায়ামোহৰ পৰা মুক্ত হৈ ঐশ্বৰিক চেতনাৰ সৈতে জড়িত হোৱাৰ প্ৰেৰণা দিয়ে আৰু যি মনুষ্যই ধৰ্মৰ পথত থাকি মায়ামোহৰ বন্ধনৰ পৰা মুক্ত হৈ থাকিব, তেওঁক ভগৱানে পদ্মৰে পুৰস্কৃত কৰে। প্ৰিয় দৰ্শক, ভগৱান বিষ্ণুৱে আপোনাৰ বাবে কি বাৰ্তা দিছে, এইবাৰ সেই কথা জানি লওঁ আহক। ইয়াৰ বাবে আপুনি এটা সৰু কাম কৰিব লাগিব। আপোনাৰ সন্মুখত ভগৱান বিষ্ণুৰ চাৰি হাতৰ যি চাৰিবিধ অস্ত্ৰ দৃশ্যমান হৈছে, তাৰ মাজৰ যিকোনো এবিধ অস্ত্ৰ আপুনি স্পৰ্শ কৰিব লাগিব। আপুনি 2, 1, 4 বা 3 নম্বৰ এই চাৰিবিধ অস্ত্ৰৰ মাজৰ যিবিধ অস্ত্ৰ স্পৰ্শ কৰিব, সেই অস্ত্ৰ আপোনাৰ মনৰ মাজত সুমুৱাই ল'ব লাগিব। তাৰ পিছত সেই অস্ত্ৰৰ মাধ্যমেৰে
প্ৰভু নাৰায়ণে আপোনাক নিজৰ বাৰ্তা জনাব। এতিয়া আপুনি যিকোনো এবিধ অস্ত্ৰ বাছনি কৰি নিজৰ মনৰ মাজত সুমুৱাই লওক। আশা কৰো আপুনি 4বিধ অস্ত্ৰৰ মাজৰ যিকোনো এবিধ অস্ত্ৰ ইতিমধ্যে বাছনি কৰিছে। যিসকল ভক্তই 1 নম্বৰ অৰ্থাৎ ভগৱান বিষ্ণুৰ হাতত থকা শংখটো বাছনি কৰিছে, সেই ভক্তসকলক প্ৰভু নাৰায়ণে কৈছে, স্বধৰ্মে নিধং শ্ৰেয় পৰধৰ্মে ভয়াবহ। অৰ্থাৎ যিটো তোমাৰ কৰ্তব্য, যিটো তোমাৰ বাবে ভাল, যিটো তুমি কৰাটো আৱশ্যক, সেইটোহে কৰা, কিন্তু কেতিয়াও সেই কাম নকৰিবা যিটো আনে কৰি আছে। যেতিয়া যুদ্ধক্ষেত্ৰত অৰ্জুনে নিজৰ আপোন নিজৰ ককাই ভাইবোৰক দেখা পাইছিল, তেতিয়া তেওঁ ভগৱানক কৈছিল যে এনেকুৱা ভয়ংকৰ যুদ্ধ কৰাতকৈ মই সন্ন্যাসী হৈ থকাই ভাল। তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, সন্ন্যাসী হোৱাটো তোমাৰ কাম নহয়, সেয়া তোমাৰ ধৰ্ম নহয়। তুমি ক্ষত্ৰিয়, অধৰ্ম নাশ কৰাটোহে তোমাৰ ধৰ্ম, আৰু ধৰ্ম ৰক্ষা কৰা তোমাৰ কৰ্ম। ঠিক সেইদৰে প্ৰতিজন মানুহৰ এটা সুকীয়া কৰ্ম থাকে। সেইবাবে নিজৰ কৰ্মৰ বাহিৰে বেলেগ চিন্তা নকৰিবা। ভিৰৰ মাজত নিজকে হেৰুৱাই নেপেলাবা। সকলোৱে কৰা দেখি নিজে সেই কাম কৰিবলৈ আগ নাবাঢ়িবা। তুমি যিটো কৰা উচিত, যিটো কামে তোমাক সুখ শান্তি দিব, সেই কামহে তুমি কৰিবা। সকলো যোৱাৰ ৰাস্তাৰে গৈ ভিৰত নিজকে নেহেৰুৱাবা। তোমাৰ যদি প্ৰতিভা আছে, হাজাৰ ভিৰৰ মাজতো তুমি জিলিকি থাকিব পাৰিবা। অকলে কৰা, অকলেই আগবাঢ়া, অকলেই সুখী হবলৈ শিকা। নিজকে কেতিয়াও অকলশৰীয়া বুলি ভাবি পিছলৈ নাচাবা। সত্যৰ পথত চলিলে মই তোমাক সংগ দিম। যিসকল ভক্তই 2 নম্বৰ অস্ত্ৰ তথা চক্ৰ বাছনি কৰিছে, তেওঁলোকক প্ৰভু নাৰায়ণে কৈছে, যি তোমাৰ অন্যায় কৰে, বেয়া চিন্তা কৰে, পাপ কৰে, তেওঁক দণ্ড নিশ্চিতভাৱে বিহিব লাগে, তেওঁক শাস্তি বিহিব লাগে। যদি তুমি অন্যায় সহি থাকা, তেতিয়া তেওঁ তোমাৰ লগত আৰু অন্যায় কৰিব। কুৰুক্ষেত্ৰৰ যুদ্ধৰ পূৰ্বে অৰ্জুনে শ্ৰীকৃষ্ণক কৈছিল, যাৰ সৈতে মই যুদ্ধ কৰিবলৈ গৈ আছো, এই সকলোবোৰ মোৰ আত্মীয়, সকলো মোৰ ককাই ভাই। মই তেওঁলোকৰ বিৰুদ্ধে কেনেকৈ যুদ্ধ কৰোঁ, তেওঁলোকক কেনেকৈ মই আক্ৰমণ কৰোঁ। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, তেওঁলোক সকলো অধৰ্মী, তেওঁলোক পাপী, ব্যভিচাৰী, তেওঁলোক অন্যায়ৰ পক্ষত আছে। যদি তুমি তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ নকৰা, তেতিয়া সমাজত অন্যায় আৰু বাঢ়ি যাব। কিয়নো যেতিয়া অন্যায়ৰ বিৰুদ্ধে কোনো আগবাঢ়ি নাহে, তেতিয়া অন্যায় অধৰ্ম মানুহৰ সংখ্যা দুগুণে বৃদ্ধি পায়। গতিকে তুমি অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া, তুমি অধৰ্মৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱা। সেইবাবে যেতিয়াই অন্যায় দেখিবা, যেতিয়াই তোমাৰ কোনোবাই অপকাৰ কৰিব, তেতিয়াই তুমি তেওঁৰ বিৰুদ্ধে যুঁজ দিব লাগিব। মৌন হৈ সহি নাথাকিবা, নহলে দুষ্টবোৰে তোমাৰ শত্ৰু হৈ আৰু অধিক শক্তিশালী হ'ব। এইয়া ঘোৰ কলিযুগ। যদি এই কলিযুগত তুমি সুখত থাকিব বিচাৰা, তেন্তে নিজৰ ৰক্ষা নিজেই কৰিব লাগিব। কোনোবাই তোমাৰ লগত অন্যায় কৰিলে তাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ শিকা। সত্যৰ পথত থাকি যুঁজ দিয়া। মই তোমাক সদায় সহায় কৰিম, কিন্তু মনত ৰাখিবা, ভুল যদি তুমি কৰা, তুমি যদি অন্যায়ৰ পথত থাকা, তেন্তে মোক কেতিয়াও কাষত নোপোৱা। যিজনে নিজেই নিজৰ ৰক্ষা কৰিব নোৱাৰে, তেওঁক ভগৱানেও ৰক্ষা কৰিব নোৱাৰে। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, হে অৰ্জুন, তুমি প্ৰতিটো ক্ষণতে মোক স্মৰণ কৰি থাকিবা আৰু সদায় মোক স্মৰণ কৰি যুদ্ধ কৰি যাবা। তেতিয়া শ্ৰীকৃষ্ণক অৰ্জুনে সুধিলে, এই যুদ্ধটো কিছুদিনৰ পিছত শেষ হ'ব আৰু আপুনি সদায় যুদ্ধ কৰি থাকিবলৈ আৰু স্মৰণ কৰি থাকিবলৈ কৈছে, তেন্তে ইয়াৰ অৰ্থ কি প্ৰভু? তেতিয়া ভগৱানে ক'লে, এই জীৱনলৈ সুখ দুখ আহি থাকিব, তুমি এইবোৰৰ সৈতে সদায় মুখামুখি হ'ব লাগিব। ভগৱানে এইটোৱেই কৈছে যে আমাৰ জীৱনৰ জৰীডাল তেওঁৱে ধৰি আছে, কিন্তু যুদ্ধ আমি নিজেই কৰিব লাগিব। ভগৱানক স্মৰণ কৰি যুদ্ধ কৰা। হে ঈশ্বৰ, মোক শক্তি দিয়া, মোক বিচাৰ বুদ্ধি দিয়া, যাতে মই জীৱনৰ সকলো যুদ্ধত জয় হ'ব পাৰো। মই জীৱনৰ সঠিক পথেৰে যাতে আগবাঢ়িব পাৰো। কিন্তু যুদ্ধ আমি নিজেই কৰিবলগীয়া হয়। ভগৱানে আমাক বিচাৰ দিছে, বুদ্ধি দিছে, ভগৱানে আমাক প্ৰেৰণা দিয়ে, শক্তি দিয়ে, কিন্তু আমি নিজৰ ৰক্ষা নিজেই কৰিব লাগিব। যিদৰে যুদ্ধ অৰ্জুনে কৰিছিল, কিন্তু অৰ্জুনৰ ৰথৰ সাৰথি ভগৱান নিজেই আছিল। ঠিক সেইদৰে তুমিও ধৰ্মৰ পথত যুঁজ দিয়া, ভগৱান তোমাৰো সাৰথি হৈ থাকিব। যিসকল ভক্তই 4 নম্বৰ অস্ত্ৰ
গদা বাছনি কৰি লৈছে তেওঁলোকক প্ৰভু শ্ৰীহৰিয়ে কৈছে, অৱশ্যমেব ভক্তব্যং কৃতং কৰ্ম শুভাশুভম। অৰ্থাৎ তুমি যি কামেই নকৰা লাগে তাৰ ফল তুমি নিশ্চয় লাভ কৰিবাই। তুমি যদি ভাল কৰ্ম কৰা, জানি বা অজানি, যেতিয়াই তোমাৰ জীৱনত কেতিয়াবা জটিল পৰিস্থিতিৰ সৃষ্টি হ'ব, তেতিয়াই তুমি কৰি থোৱা ভাল কামে সেই বিপদৰ পৰা তোমাক উদ্ধাৰ কৰিব। যদি তুমি বেয়া কাম কৰি থৈছা, পাপ কৰিছা, তাৰ শাস্তিও তুমি নিশ্চয় ভোগ কৰিব লাগিব। মানুহে যিমানেই লুকাই চুৰ কৰি আনৰ চকুত ধূলি দি বেয়া কাম নকৰক লাগে, কিন্তু পৰমাত্মা বা ঈশ্বৰৰ চকুত ধূলি দি সাৰিব নোৱাৰে। মানুহৰ প্ৰতিটো কৰ্মতে প্ৰকৃতি আৰু পৰমাত্মাই দৃষ্টি ৰাখে। আমি কৰা এটা এটা কামৰ হিচাপ এই পৃথিৱীতেই হয়। ভগৱান বিষ্ণুৱে এইটো কৈছে, যি নিজকে যিমানেই চতুৰ বুলি নাভাবক, নিজকে যিমানেই বুদ্ধিমান বুলি নাভাবক, কিন্তু যদি তেওঁ ভুল কাম কৰে, আজি বা কাইলৈ হলেও তাৰ ফল ভুগিবই লাগিব। কোনো মানুহে নিজৰ কৰ্মৰ ফল নুভুগাকৈ এই সংসাৰ ত্যাগ কৰিব নোৱাৰে। কেতিয়াও এনে অভ্যাসক নিজকে গ্ৰাস কৰিবলৈ নিদিবা, যি অভ্যাসে নিজৰ জীৱন বৰবাদ কৰি দিব পাৰে। মহাভাৰতৰ যুদ্ধ যোৱা খেলৰ পৰাই আৰম্ভ হৈছিল। এনেকুৱা যোৱা য'ত যুধিষ্ঠিৰে নিজৰ ভাতৃসকলকো বাজিত লগাবলৈ কুণ্ঠাবোধ নকৰিলে। কেৱল ভাতৃকেই নহয়, পত্নীকো যোৱাৰ বাজিত লগাই দিছিল যুধিষ্ঠিৰে। যোৱাৰ নিচাত সকলো এনেকৈ ডুব গৈছিল, সেইবোৰ ভাবি চাবলৈ একো সময় নাছিল। সকলো যোৱা খেলত লগাই দিছিল। ঠিক সেইদৰে আমিও জীৱনত এনে অভ্যাসৰ প্ৰতি আসক্ত হওঁ, লাগিলে সেয়া যি অভ্যাসেই নহওক কিয়, যোৱাৰ অভ্যাস হওক, নিচাজাতীয় দ্ৰব্যৰ অভ্যাসেই হওক, কোনো বস্তুৰ প্ৰতি থকা আসক্তিয়ে হওক, যি অভ্যাসে আমাক সৰ্বশান্ত কৰিব পাৰে, যদি আমি সেই অভ্যাস ত্যাগ নকৰো, তেন্তে আমাৰ সকলো নষ্ট হৈ যাব। গতিকে তোমাৰ সেই অভ্যাসে তোমাক ধ্বংস কৰাৰ আগতেই তুমি তোমাৰ বেয়া অভ্যাসবোৰক ত্যাগ কৰা আৰু ধৰ্মৰ পথত থাকা। ভগৱান বিষ্ণুৰ হাতত থকা পদ্ম যিসকলে বাছনি কৰিছে, তেওঁলোকক ভগৱানে কৈছে, তোমাৰ লগত যি হৈছিল সেয়া ভালেই হৈছিল, বৰ্তমান যি হৈ আছে সেয়াও ভালেই হৈ আছে, আৰু ভৱিষ্যতে যি হ'ব সেয়াও ভালেই হ'ব। কেৱল মোৰ ওপৰত তুমি বিশ্বাস ৰাখা। জীৱনৰ আনন্দ অতীত নহয়, ভৱিষ্যতো নহয়। জীৱনৰ আনন্দ কেৱল বৰ্তমানৰ। আজিৰ দিনটো আনন্দৰে জীয়াই থাকা। যদি তুমি মনে প্ৰাণে কিবা বিচৰা, পাবলৈ যদি বিশ্বাসেৰে আগবাঢ়া, সেইটো এদিন অৱশ্যেই পাবা। যিকোনো এজন মানুহৰ জীৱন নিজৰ বিশ্বাসৰ দ্বাৰা গঢ়ি উঠে। তেওঁ যিদৰে বিশ্বাস কৰে, তেওঁ সেইদৰে হৈ পৰে। যিটো কাম বা যিটো বস্তু নিজৰ বাবে ভাল বুলি নাভাবে, সেইটো কাম বা বস্তু মানুহে আনৰ বাবেও ব্যৱহাৰ কৰিব নালাগে। সেইটোহে প্ৰকৃত ধৰ্ম। ভগৱান বিষ্ণুৱে কৈছে, মোৰ বাবে সকলো প্ৰাণী সমান। না মই কাৰোবাক বেছি ভাল পাওঁ, না মই কম ভাল পাওঁ। যি মোক অন্তৰৰ পৰা ভক্তি কৰে, প্ৰয়োজনত মই সদায় তেওঁলোকক সহায় হওঁ। যি মনুষ্যই ফল লাভৰ ইচ্ছা ত্যাগ কৰি কেৱল কৰ্মত ধ্যান দিয়ে, তেওঁ নিশ্চিতভাৱে জীৱনত সফল হ'ব পাৰে। কোনো মানুহ জন্মতে মহান হৈ নাহে, তেওঁৰ কৰ্মইহে তেওঁক মহান কৰি তোলে। শেষত ভগৱান বিষ্ণুৱে সকলোকে উদ্দেশ্যি কৈছে, প্ৰতিশোধৰ জুইত কেতিয়াও নিজকে নজ্বলাবা। কিছু মানুহে গোটেই জীৱনটো অন্তৰত একুৰা জুই লৈ ফুৰে, কাকো প্ৰকাশ কৰিব নোৱাৰা কিছুমান কথাই মানুহক খুলি খুলি খায়। কিছুমানে কাৰোবাৰ অন্যায় অপবাদৰ সন্মুখীন হৈ প্ৰতিশোধ পৰায়ণ হৈ পৰে। অন্যায় বা অপবাদ কৰাজনক ভালকৈ এসেকা দিয়াৰ চিন্তাত থাকে। পৰিণতিত তেওঁ কোনো ক্ষেত্ৰতে আগবাঢ়িব নোৱাৰে। যদি কাৰোবাৰ কথাই তোমাক কষ্ট দিয়ে, তেওঁক ত্যাগ কৰা, নাইবা ক্ষমা কৰি দিয়া। কিন্তু কেতিয়াও মনত প্ৰতিশোধৰ ভাৱ নানিবা। তোমাৰ ওচৰত তৃতীয় ৰাস্তা নাই। যিমান তুমি প্ৰতিশোধ পৰায়ণ হৈ পৰিবা, সিমানেই তুমি প্ৰতিশোধৰ জুইত জ্বলি থাকিবা। সিমানেই তোমাৰ ক্ষতি হ'ব, অশান্তি হ'ব। যাক তুমি বেছি গুৰুত্ব দিবা, তেওঁ তোমাক গুৰুত্ব নিদিব। এবাৰ ভাবি চালে দেখিবা, তোমাক সদায় কোনে অপমান কৰে। তোমাক কেৱল আপোন মানুহসকলেহে অপমান কৰে, যাক তুমি সকলোতকৈ বেছি গুৰুত্ব দিয়া। যাক তুমি জীৱনত বহুত বেছি প্ৰাধান্য দিয়া, সিয়ে তোমাক আঘাত দিয়ে। আনক সন্মান কৰাটো ভাল, কিন্তু আনক যদি জোখতকৈ বেছি সন্মান কৰা, তেন্তে তোমাৰ চকুত তোমাৰেই সন্মান কমি যাব। সেইবাবে কাকো কেতিয়াও বেছি আপোন কৰি নলবা, কাকো কেতিয়াও
সৰ্বস্ব উজাৰি নিদিবা। যেতিয়াই তুমি কাৰোবাক জীৱনৰ সকলো বুলি ধৰি ল'বা, তেওঁৰ বাবে তুমি তেতিয়াই মূল্যহীন হৈ পৰিবা। সন্মান বা গুৰুত্ব সিমানখিনিহে দিব লাগে যিমানখিনি তেওঁ হজম কৰিব পাৰে। জোখতকৈ বেছি সন্মান কৰিলে, জোখতকৈ বেছি গুৰুত্ব দিলে তোমাৰেই গুৰুত্ব কমি যাব, তোমাৰেই সন্মান হানি হ'ব। কাৰোবাক আপোন কৰি লোৱাটো যে তোমাৰ সমস্ত দুখৰ কাৰণ, আনক নিজৰ কৰি লোৱাটো বা আপোন বুলি ভবাটো দুখৰ প্ৰথম কাৰণ। গভীৰভাৱে ভাবি চাবাচোন, জীৱনৰ সকলো দুখ, সমস্যা, অশান্তি তাৰ পৰাই আৰম্ভ হয় য'ত তোমাৰ আপোন কোনোবা থাকে। এইটো মোৰ, এয়া মোৰ নিজৰ। যেতিয়াই এইদৰে ভবা আৰম্ভ কৰিবা, তাৰ পৰাই তোমাৰ জীৱনত দুখৰ আৰম্ভণি হ'ব। জীৱনত যেতিয়াই কোনো এক স্থানক, কোনো মানুহক, কোনো সম্পৰ্ক বা কোনো এক কামক আমি নিজৰ বুলি ভাবি লওঁ, তেতিয়াই তাৰ পৰাই সমস্ত দুখৰ আৰম্ভণি হয়, তাৰ পৰাই সকলো সমস্যাৰ উদ্ভৱ হয়। মূল কথাটো হৈছে, তুমি যেতিয়াই কাৰোবাক নিজৰ বুলি ভাবিবলৈ লোৱা, যদি তুমি ভাবি লোৱা যে এইটোৰ অবিহনে মই জীয়াই থকাটো অসম্ভৱ, তেন্তে সেই বস্তু, সেই মানুহ বা সেই কামে তোমাক বহুত বেছি দুখ দিব, কষ্ট দিব। চিন্তা ত্যাগ কৰা। তুমি কাৰ কাৰণে চিন্তা কৰা? যাৰ বাবে তুমি ইমান বেছি চিন্তা কৰা, তোমাৰ বাবে তেওঁ সেইদৰে চিন্তা কৰে জানো? কেতিয়াও নকৰে। তুমি জীয়াই আছা নে মৰি আছা, তাক লৈ কোনেও চিন্তা নকৰে। এটা কথা আজি মনত ৰাখা, তুমি সুখত থাকা বা দুখত থাকা, সেইবোৰে কাকো প্ৰভাৱিত নকৰে। সেইবাবে আনৰ কথা একেৰাহে ভাবি থাকি কোনো লাভ নাই। বেছি ভাবিলে তোমাৰ মানসিক স্থিতি দুৰ্বল হ'ব। বেছিকৈ ভাবিলে তুমি কেতিয়াও সমস্যাৰ সমাধানৰ সঠিক পথ বিচাৰি নাপাবা। যদি তুমি জীৱনত সুখী হ'ব বিচাৰা, তেন্তে নিজৰ চিন্তাবোৰক এটা স্থানত ধৰি নাৰাখিবা। নিজৰ বিচাৰ বিবেচনা ক্ষমতা বাঢ়িবলৈ দিয়া, তেতিয়া তোমাৰ মন কেতিয়াও দুখী নহয়। প্ৰিয় দৰ্শক, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰিম আজিৰ ভিডিঅ'টোৱে আপোনাক কিঞ্চিত হ'লেও উপকৃত কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল, তেনেহ'লে এটা লাইক কৰি আন 10 জন উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।